ভাত পানী খাই উঠি শুব লৈছিলোঁহে মাথো গলিৰ পৰা বাইদেৱে ফোন কৰিলে, মাইনা আহা, নতুন কইনা আহিছে। আৰু সেয়ে ৰ'ব নোৱাৰি চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ, যিহেতু বোৱাৰী হয়। ৰাতি 11 বাজিলেও মানে চাদৰ মেখেলাযোৰ পিন্ধি গ'লে ভাল লাগে, সেয়ে পিন্ধি ল'লোঁ। আৰু এইফালে আহি পিনে পাই গ'লোঁ বিয়া ঘৰ, মানে বেটা শুৱাই থৈ আহোঁতে অলপ দেৰিয়ে হ'ল, গতিকে কইনা সোমোৱাই দিলে ভিতৰত, সেইখিনি চাবই নাপালোঁ। আৰু পিছৰখিনি দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। লংপেণ্ট মেখেলা নতুন ষ্টাইল লংপেণ্ট মেখেলা ভাইটিয়ে ফোন কৰিছে 900 লৈ গৈছিলি ঘূৰাই দে কৈছিলে বিয়া 900 টকা লৈ গৈছিলি ঘূৰাই দে নহয় মই কিছু পাহৰি গিলো 900 টকা ক'ৰ পৰা ঘূৰাম ভাবি আছো কিছুমান প্ৰতিশ্ৰুতি থাকে না, সেই প্ৰতিশ্ৰুতিকেইটা আমি কি কৰি ন মালা পিন্ধাব সময়ত কিবা কিছুমান শপত থাকে নিজে শপত খা, নিজে প্ৰতিশ্ৰুতি ল কথা শুনিবি দম কৰি আজি সেইটো মানি চলি বিশ্বাস কৰিম চুলি জোকা জোকি নকৰিম মোৰটো তল পাবি সদায় ঘৈণীয়েৰৰ তলত থাকিবি, একেবাৰে মোৰটো বিতে আগে পিন্ধাবি দেই, তই আগে পিন্ধাবি কি পিন্ধাম তই কথা কওঁ যে গোটেই জীৱন ভৰ তোমাৰ হৈ মই থাকিম, তোমাক বিশ্বাস দিম। এই কিছুমান কথা আছে যদিটো আৰু বেছি জানা উল্টি খায় প্ৰথমতে হিৰত কথাবোৰ কৈ দিওঁ কৈ দিছো বুজাই দিলো আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে সেইটো কথা আপোনালোকে মই ভালে পাইছো, তহঁতি সুখে থাক বুলি কাজে বিচাৰ নালাগিবি এতিয়া সেইবোৰ কথা নাই মই এতিয়াই কৈছো পদ্মা সম্পত্তি বহুত, সেইকাৰণে বোৱাৰীয়েকক ওচৰত থব বিচাৰিছে সেইটো কথা। এতিয়া বাদ দিয়ক, কাইলৈ পাতিবা সেইখিনি কথা। এতিয়া বৰ্তমান আগে কপালত দিল আগে কপালত তাতকে হেউটাৰ নাই হেউটাৰটো দীঘলকে দিবি দেই, তিনিবাৰ দিয়ে কপালত আগে দিয়ে ওপৰত দি ল'ব লাগে ভুল নকৰে নহয় মানুহে থাপনা থৈ দিয়কচোন এইফালে পাৰ কৰি ৰেজিষ্ট্ৰেচন হৈ গ'ল, ষ্টাম্পটো মাৰি দিলে হৈ গ'ল নাম্বাৰ প্লেট অহা নাই। যিখিনি জানে তাকে কওক। 100 টকা দিব লৈছে নেকি? দিলো সেই বাপেককে দিলো নিজৰটো সদায় নিজৰ লোকৰটো দিয়ক
পাতি আছেই সেইটো কিনি লোৱা কামচুপ দিলা আৰু পাতি আপোনাক পিন্ধাই দিব লাগিছিলে আপুনি আকৌ কিবা দিবলৈ দিছে নাই দিয়ক আপুনি নিপিন্ধ এই তই অকণমান লৈ এইটো হাতত একো নাই আছে ন আৰু এইটো এই মোটামুটি স্কুৰি পাইছে কেতিয়াও প্ৰশ্ন কৰিবা কি ক'লে কৰি পোৱাটো সেইটো কৰি পোৱালে যিমান প্ৰশ্ন কৰিবা সেইটো নাম লিখি দিবি হ'ল এতিয়া হ'ল আৰু সকলোবোৰ নিয়ম নীতি শেষ হোৱাৰ পিছতে চাহ মিঠাই খুৱাইছিলে। যিহেতু ঘৰত ভাত খায়ে গৈছিলোঁ, সেই গতিকে নাখাওঁ গৈছিলোঁ, তথাপিও বৌয়ে জোৰ কৰাৰ কাৰণে এটা মিঠাই খালোঁ। খাই লৈ পিনে ঘৰলৈ আহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে যদি নতুনকৈ চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু কেইখনমান ফটো উঠাইছিলোঁ, সেইখনো ইয়াতে এড কৰি দিছোঁ।